নমস্কাৰ বন্ধুসকল, মই বৰ্ষাই মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন আপোনালোকৰ মাজলৈ কোনো ধৰণৰ ভিডিঅ' মই আগবঢ়াব পৰা নাছিলোঁ। আজি বহুত দিনৰ মাজত আপোনালোকৰ মাজলৈ আহিছোঁ। যিহেতু লকডাউনৰ পাছত কলেজো খুলিছিলে, কলেজলৈ অহা যোৱা কৰাৰ লগতে পঢ়াৰ সমস্যা থকাৰ বাবে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। আজি ভাবিছোঁ আপোনালোকৰ মাজলৈ কেইটামান ৰুমালৰ ফুলৰ ডিজাইনে লৈ যাওঁ। যিহেতু বিহু পাইছেহি, মই কেইখনমান ৰুমাল কৰিছোঁ। ভাবিছোঁ আজি সেই ৰুমাল কেইখনৰ ফুলবোৰকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। এখন বগা ৰুমাল, ইয়াত মই হালধীয়া ৰঙেৰে ফুল কৰিছোঁ আৰু সেউজীয়া ৰঙৰো কিছু মিক্স কৰি। ৰুমালখন ওচৰৰ পৰা দেখিবলৈ খুবেই ধুনীয়া। ভিডিঅ'টো কি ধৰণে আহিছে মই ক'ব পৰা নাই। ইয়াৰ পিছৰখন এখন ইয়াত সেউজীয়া আৰু ৰঙা আৰু ক'লা ৰঙেৰে কৰিছোঁ। ফুলটো দেখিবলৈ খুব ধুনীয়া, আপোনালোকে ইচ্ছা কৰিলে কৰিব পাৰে। এই কাপোৰটো খুব ভাল। আচলতে এইটো মাৰ এযোৰ কাপোৰ আছিলে। মায়ে যিহেতু বগা অকল কাপোৰযোৰ কাৰণে ব্লাউজটো নিচিলালে আৰু সেইবাবে মই এইটো ৰুমাল কৰি ইয়াত 6খন ৰুমাল উলিয়াই ব্লাউজ পিচটো কাটি পেলালোঁ। এইটো এটা ফুল, এইটো বৰ ধুনীয়া। বেলেগ এটা ভিডিঅ'ত মই এই ফুলটোৰ চিলাইটো কেনেকৈ কৰিব লাগে আপোনালোকলৈ লৈ আহিম। এখন একে ধৰণৰে প্ৰথমে দেখুৱাখনৰ নিচিনাই, কিন্তু কালাৰটো অলপ সলাই দিয়া হৈছে। ইয়াৰ পিছৰখন এইটো ফুলো খুব ধুনীয়া, ভাল লাগে। এই ফুল চিলাইটো আপোনালোকৰ মাজলৈ এদিন লৈ আহিম। একেধৰণে ফুলৰে ৰঙা এখন কৰিছোঁ, সেউজীয়া এখন ব্ৰাউন কালাৰৰ কাপোৰটো, ব্ৰাউন কালাৰৰ পিয়ৰ কটন কাপোৰটো, আৰু ইয়াত বহুৰূপী কালাৰে ইয়াত চিলাই কৰি দিছোঁ। এইখন আৰু এইখন বগা, হালধীয়া আৰু সেউজীয়াই ফুল কৰা আছে। এইখন ক'লা আৰু সেউজীয়াই ফুল কৰিছোঁ। এইখন হালধীয়া আৰু সেউজীয়া, এইখন বহুৰূপী কালাৰে ফুল কৰিছোঁ। আচলতে যিহেতু মই ওলাই যোৱাত অলপ অসুবিধা হৈছে, কালাৰবোৰ মই ভালকৈ মিলাব পৰা নাই। ঘৰত যিবোৰ গুটি বাকী থাকি গৈছিলে এংকৰ, মই সেইবিলাকেই কৰি দিছোঁ। সেইকাৰণে কিছুমান ৰুমালত কালাৰবোৰ ভালকৈ ফুটি উঠা নাই। তথাপিও থকা বস্তুৰে জোৰাবলৈ চেষ্টা কৰিছোঁ। এইখন বগা ৰুমাল, খুব ধুনীয়া ফুলটো। এইখন কিন্তু কৰোঁতে অলপ লেতেৰা হৈ গ'ল। আচলতে কৰি পেলাই ফ্ৰেমত লগাই পেলাই থৈ দিয়াৰ পিছত লেতেৰা হাতেৰে মই চুই পাইছিলোঁ। এইখন ক'লা আৰু হালধীয়া, এইখন মটীয়া ৰঙৰ আৰু এখন, এইটো একেটাই চিলাই। এই চিলাইটো মই আপোনালোকৰ মাজলৈ খুব সোনকালে লৈ আহিম। এইখন আৰু এইখিনি হৈছে মেচিনত কৰা চিলাই। এইখন মই মেচিনত কৰিছোঁ। এইটো বেলেগ ফুল। আৰু এতিয়া যিখিনি আপোনালোকক দেখাম, এইখিনি সকলোবোৰ মেচিনেৰীয়ে হয়। আপোনালোকে চাই যাওক ফুলবোৰ। আৰু মেচিনত কৰা ফুলবোৰ আৰু হাতে কৰা ফুলবোৰ আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব। জনাবলৈ নাপাহৰিব কিন্তু ফুলবোৰ কেনেকুৱা লাগিছে। আৰু মেচিন চিলাইবোৰ মই প্ৰায়ভাগতে একেটাকে দি দিছোঁ, কিন্তু হাত চিলাইবোৰহে বেলেগ বেলেগ কৰা হৈছে। এইখনো মেচিন চিলাইৰে হয়, ফুলবোৰ অলপ ডাঙৰ। এইকেইখনত মাজতে এখন হাত চিলাই সোমাই থাকি গ'ল। হাত চিলাইৰে হয়, এখন হাত চিলাই। আৰু এইখন পূৰা হোৱাগৈ নাই, শেষৰখন। এইখন